নমস্কাৰ সকলোকে মোৰ চেনেল মৃগেন ডেকালৈ সকলোকে স্বাগতম। আজি বহাগৰ প্ৰথমটো পহিলা বহাগ আৰু সেইবাবে কয় বোলে কোনো শুভ স্থানত যায় ভগৱানৰ আশীষ বিচাৰিব লাগে, মানে সেইটো শুনা পোৱা যায়। আৰু সেই গতিকে বুলি নহয়, মানে বহুদিন মন্দিৰ কোনো দৰ্শন কৰিব পৰা নাছিলোঁ, সেই গতিকে আজি আপোনাৰ আহিলোঁ। আজি আমি উপস্থিত আছোঁ আপোনাৰ নলবাৰী জিলাৰ বৰনদীৰ আপোনাৰ গণেশ মন্দিৰ এটাত। আৰু ইয়াতে আহি আপোনাৰ বহুত মানে কি প্ৰাকৃতিক সৌন্দৰ্য তথা নান্দনিক দৃশ্য অপূৰম আপোনাৰ। আৰু সেইবাবে মই ভাবিলোঁ এটা ব্লগ বনোৱা যাক ইয়াৰ ওপৰত। আপোনালোক সকলোৱে আশা কৰোঁ ভালে আছে আৰু সকলোৱে ভালে থাকিব। আৰু আপোনাৰ আমাৰ যিটো আপোনাৰ আৰু পুনৰ এটা সংকটকাল আৰম্ভ হোৱাৰ মানে কি এটা দেখা পাই আছোঁ আগত, গতিকে আপোনালোকে সকলোৱে সাৱধানে থাকিব। মাস্ক চাস্ক আপোনাৰ জনসমাগম ঠাইত গ'লে পিন্ধিব। আৰু মানে কি আজি পহিলা বহাগ, সকলোৱে যেন আনন্দ স্ফূৰ্তি উল্লাহেৰে আপোনাৰ কোনো শুভ স্থানত যাৰ সৈতে যেনেকৈ অতিবাহিত কৰিব বিচাৰে সেনেকৈ যাব আপোনালোকে। আৰু আপোনাৰ মই ক'ব বিচাৰিছোঁ, আমিও আহিছোঁ ইয়াতে মন্দিৰ দৰ্শন কৰিব আপোনাৰ। সেই গতিকে আপোনাৰ ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ যেন সকলো ভালে কুশলে থাকে, সকলো মানৱ জাতিৰ এই বিপদকালত ভগৱানে যেন আমাক সাহস দিয়ে, আগবাঢ়ি যাবলৈ আপোনাৰ আমাক অনুপ্ৰাণিত কৰে, ভগৱান আমাৰ লগত থাকে। আৰু আমি যাতে সকলো মানে কি যুঁজিবলৈ, আমি সাহসেৰে যুঁজিবলৈ আৰু প্ৰস্তুত হওঁ। সেই গতিকে আমি আজি ইয়াতে উপস্থিত হৈ আপোনাৰ আশীষ বিচাৰিলোঁ। আৰু আপুনি সকলোৱে ভালে এইপিনে আহিছোঁ আপোনাৰ, আপোনালোকক দেখাই দিম। জাষ্ট মই আৰম্ভণিটো কৰি লৈছোঁ, বাছ সেইখিনিয়ে। সকলোকে ৰঙালীৰ ৰং তথা আপোনাৰ নতুন আমাৰ অসমীয়া বছৰটো যেন সকলোলৈকে আনন্দ কঢ়িয়াই আনে। এইপিনে ভিতৰত চেণ্ডেল নিব নোৱাৰি ন? ৰ'বা করে